আগতে মই লক্ষ্য কৰিছিলো যে আমাৰ কোকৰাঝাৰত মেডিকেল কলেজ হ'ব তাতকৈ কোকৰাঝাৰৰ বাবে কোকৰাঝাৰৰ জাতীয় জীৱনৰ বাবে আটাইতকৈ ভাল খবৰ মোৰ দৃষ্টিত যোৱা 50-100টা বছৰত আন একোৱে অহা নাছিল কিন্তু তাতো আমাৰ এছামে প্ৰশ্ন কৰে যে ডিস্ট্ৰিক্ট হস্পিটালখন কি হ'ব আমাৰ সন্মুখত প্ৰশ্ন আছিল যে কোকৰাঝাৰত জাতীয় জীৱনলৈ কেনেকৈ আমি এখন মেডিকেল কলেজ আনিব পাৰো কিন্তু আমাৰ প্ৰায়োৰিটি কোৰ পৰা আমি কোলৈকে নিজৰ প্ৰায়োৰিটি লৈ যাওঁ য'ত সাগৰ থাকে তাত নদী থাকিবই মেডিকেল কলেজ থাকিলে তাত ডিস্ট্ৰিক্ট হস্পিটাল CHC PHC থাকিবই কিন্তু আমাৰ কাম সাগৰ নিৰ্মাণ কৰা আমাৰ কাম নদী আৰু উপনদী নিৰ্মাণ কৰা নহয় সাগৰ থাকিলে নদী আৰু উপনদী নিৰ্মাণ হ'বই কিন্তু যেতিয়া জাতীয় জীৱনৰ অভিভাৱকসকলে সাগৰ নিৰ্মাণত বাধাৰ সৃষ্টি কৰিব খোজে তেতিয়াই আমাৰ মনত প্ৰশ্ন হয় যে কৰবাত নহয় কৰবাত আমি আমাৰ ডাইৰেকশ্যনসমূহ ভুল দিশত আগবঢ়াবলৈ চেষ্টা কৰিছো নেকি কৰবাত নহয় কৰবাত আমাৰ চিন্তা চৰ্চা ভুল দিশেদি গতি কৰিছে নেকি মোৰ দৃষ্টিত এটা জাতিয়ে যেতিয়া এখন জিলাত মেডিকেল কলেজ এখন স্থাপন কৰে তাতকৈ ডাঙৰ খবৰ একোৱে হ'ব নোৱাৰে কিন্তু আমাৰ ৰাইজে আমাৰ একাংশ অভিভাৱকে যেতিয়া সেই ধৰণৰ প্ৰাপ্তিৰ আনন্দ অনুভৱ কৰিব নোৱাৰে তেতিয়া সেই প্ৰতিযোগিতাৰ পৃথিৱীখনৰ পৰা আমি বহু দূৰলৈ আঁতৰি যাম আৰু সেই ধৰণৰ আঁতৰি যোৱাৰ পিছত আমাৰ সন্মুখত থকা জাতীয় জীৱনৰ প্ৰত্যাহ্বানসমূহ যি আজি অসমীয়া মানুহ বড়ো মানুহ মিচিং মানুহ ৰাভা মানুহ আমি সকলোৱে অহা 20 বছৰত দেখা পাওঁ সেই প্ৰত্যাহ্বানবিলাক আৰু বেছি গাঢ় হৈ পৰিব